আগৰত অকণমান আগবাঢ়িলে লাষ্ট টাইম মই যেতিয়া আহিছিলোঁ আধালৈকে আছিলে আজি আকৌ আধা আগবাঢ়িলে গুড গুড জব এনেকৈ যদি কামটো আগবাঢ়ি যায় তেতিয়াহ'লে এই ৰাস্তাটো কমপ্লিট হ'বলৈ ইমান সময় নালাগিব কিমানলৈকে আগবাঢ়িলে সেইটোতো চাব লাগিব কিন্তু এক চাইডে হৈছে এক চাইড হোৱা নাই এতিয়াও এক চাইড বাকী আছে এইটো চাওঁ ওৱান চাইড হৈছে আকৌ একটা চাইডত হোৱা নাই তো এয়া হৈছে ডিপুটাঞ্চি ৰোড যিটো নেকি আধা ৰাস্তা হৈছিলে কিন্তু এতিয়া আকৌ আগবাঢ়িলে অলপ অলপ আগবাঢ়িছে বৰষুণ আকৌ দেখাওঁ এইটো এটা চাইডত হৈছে এটা চাইডত হোৱা নাই ৰ'বা ওৱান চাইড হেৰি কৰিলে আৰু ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ তো কামখিনি আগবাঢ়ি আছে লাহে লাহে গৈ আছে ধুনীয়া ৰাস্তা এই ৰাস্তা কমপ্লিট হৈ যালে বহুত কম সময়ৰ ভিতৰত অহা যোৱা কৰিব পাৰিব পানী জমা হৈ যায় সেয়া তো কাম লাষ্ট টাইম য'ত মানে শেষ কৰিছিলে তাৰ পৰা আকৌ আগবাঢ়িলে কামখিনি বলকচোন চাওঁ কিমানলৈকে আগবাঢ়িলে এইখিনি ৰাস্তা টাৰ্ণিং অকণমান টাৰ্ণিংটো যদি কাটি দিয়া হয় তেতিয়াহ'লে বহুত ভাল আছিলে 2 লেন ৰ'ড বুলি কৈছে হয় চাগে 2 লেন এইটো মোৰ মতে অকণমান সৰু হোৱা যেন লাগিছে সেয়া 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 টাৰ্ণিং এইখিনিতো হৈছে তাৰমানে লাহে লাহে কামটো হৈ আছে কাম নোহোৱা নহয় কাম হৈ আছে কিন্তু শ্ল'হে অলপ বেছিকৈ হৈছে মাজতো ৰখি গৈছিলে আকৌ এতিয়া বৰষুণ বৰষুণে বান চাব কিমানলৈকে বনিছে আধা কৰিতো গৈ আছে এনেকুৱা ৰাস্তা যদি ভাল ব্লেক কিন্তু এতিয়া দাবি গ'ল কিছুমান জেগাত দাবি গ'ল অলপ ভালকৈ চাব লাগিব তো এইটো ফৰেষ্ট এটা পুলিচৰ এটা হেৰি আছে অফিচ আছে এটা প্লান্টেশ্যন কৰা হয় তো এইবোৰ পাৰ হৈ গ'ল এইটো চাওক আধা ইয়াত আছে মেচিন ৰাস্তা বনোৱা মেচিনখিনি এইখিনি ইয়াত আছে আৰু এই অফিচতে ৰখা হৈছে তাৰমানে আজি কাম বন্ধ চাগে আজি ৰবিবাৰ আজি দেওবাৰ সেইকাৰণে কাম বন্ধ নে চলি আছে নাজানো তেওঁলোকেতো বন্ধই দেখা পাইছোঁ প্ৰায়ভাগ কাম আৰম্ভ হ'ল এয়া ৰাস্তা বনোৱা হেৰিটো আছে চাওঁ আৰু আগত এয়া ৰাস্তা তাৰমানে ৰাস্তাৰ কাম আকৌ আগবাঢ়িছে আগত যিমানখিনি হেৰি হৈছিলে তাতকৈ অলপ আগবাঢ়িলে এইটো বনাই আছে নাজানো এয়া আৰু তাৰমানে ইয়ালৈকে হৈছে আৰু আধাটো আছে লাহে লাহে আগবাঢ়িছে আজি ৰবিবাৰ সেইকাৰণে আজিতো কাম বন্ধ চাগে কাইলৈ বনাব নেকি এই সেইফালে হোৱা নাই সেইটো এইফালে এনেকুৱা তো এইটো চাওক তো ইয়ালৈকে ৰাস্তাটো মানে লাহে লাহেকৈ আগবাঢ়িছে আগত যিমান আগবাঢ়িছিলে তাতকৈ অকণমান বেছিকৈ আগবাঢ়িলে গুড জব আকৌ সোনকালে আগবাঢ়ি যায় এইটোৱে আমাৰ আশাবাদী
সোনকালে বনাই দিলে ভাল, কাৰণ এতিয়া বাৰিষাৰ বতৰ বৰষুণ পৰি থাকিলেতো আকৌ কষ্ট হ'ব। নাজানো কেতিয়া কমপ্লিট হ'লেও আশা কৰিছোঁ সোনকালে ৰাস্তাটো কমপ্লিট। তো আগত এনেকুৱা এইটো আগৰ নিচিনাই ছেম ৰোড চাগে এফালেও বনাব, সেইখিনি চাফা কৰি দিছে। সেইটো চাফা কৰি কামটো বনি আছে, আহি আছে। অকণমান যালে ইয়াত বড়ো গাঁও নাহৰবাৰী। এটা বড়ো গাঁও আছে, নাহৰবাৰী বুলি কয়। এই গাঁৱটো এইখিনিত তো আগত এনেকুৱা ৰাস্তা এনেকুৱাই গৈ থাকিব। পকা ৰাস্তাটো আধালৈকেহে বনিছে, কমপ্লিট হোৱা নাই, বনাই আছে। এতিয়া বৰষুণ ছিজন হৈ গ'ল। এনেকুৱা গৈ থাকিব ৰাস্তা। ইয়াতে বোকা, এইখিনি জেগাত বহুত শ্লিপ হোৱাৰ চাৰ্জেছ। বাপৰে বাপ, এইখিনি যদি যায় চিয়'ৰ পৰিব। সেইকাৰণে মই ৰাস্তাটো চেঞ্জ কৰি দিম, এফালেদি গুচি যাওঁ। এফালে জালেতো পৰিবই, পৰিমেই পৰিম। এইফালে যাওঁ, এইফালে বাপ, এয়া ৰাস্তা, এয়া দেখি এনেকুৱা ৰাস্তা এইটো ছাইডত, আৰু এইফালেও এনেকুৱা মাজত এইটো বনাই আছে। এইটো কমপ্লিট হোৱা নাই, সেইকাৰণে এইখিনিতো ৰাস্তা নাহিবই, কাৰণ এইটো ফিল আপ হোৱাই নাই। ৰাস্তা যদি আহিলেও সেই আধা ৰাস্তাতেই থাকি যাব, কাৰণ এইবোৰ ফিল আপ নোহোৱালৈকে ৰাস্তাটো নহ'বই। কি হ'ব? कौन दिशा में लेके चला रे बस्तुहिया, कौन दिशा में लेके चला रे बस्तुहिया। ए ठहर ठहर जरा साहेब इधर जरा देखन दे, कौन दिशा में लेके चला रे बस्तुहिया, कौन दिशा में लेके चला रे बस्तुहिया। ठहर ठहर जरा साहेबो किधर जरा देखन दे नार मायने ना नगरिया।